নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আৰু ঘৰতে বহি বহি বৰিং হৈ গৈছিলে বোলে আমাৰ ধুনু। তো ধুনুৱে কৈছে আজি বোলে ক'ৰবাত ফুৰিবলৈ যায়। তো ক'লৈ যাবা ধুনু? বহুত দিন ঘৰতে আছো, ফুৰিবলৈ যোৱা নাই, সেইকাৰণে মাছি ঘৰলৈ যাওঁ। মাছি ঘৰলৈ যাবা? ইমান আজি ষ্টাইল ফিষ্টাইল কৰি দেখোন ধুনু, ক'লে যোৱা? মাছি ঘৰলৈ। তো এইটো ফ্ৰকটো বৰ ধুনীয়া লাগিছে ন ধুনু? তুমি আনি দিয়া নাছিলা মেলা? খুৰাই বোলে কিবা সেই মিঠা দৈ খায়। কিয়? তাকেতো এতিয়া বেবে যাবা বোলে মিঠা দৈ আনিব। তুমি অকমান ৰখিবা, আমি খুৰাই মই মিঠা দৈ আনিমগৈ, তাৰপিছত আমি যাম দেই। মিঠা দৈ আনিব যাম বুলি কৈ সি এতিয়া গা ধুয়ে নহা হ'ল। মানে কি গা ধুইছে মই নাজানো, ইমান সময় হ'ল মানে টেঙনি লাগি গৈছেগৈ। তো সেইকাৰণে ভাবিছো এবাৰ জানমণিকে মাতি দিওঁ। জানমণিক মাতি আছো, জানমণি অহা নাই। জানমণিয়ে বোলে কিবা ঘৰ মুচি আছে। তো আজি আমাৰ বিশ্বকৰ্মা পূজা পাতিবলৈ নাপায়, সেই গতিকে আমি আজি পতা নাই। কিন্তু আগতে আমাৰ বিশ্বকৰ্মা পূজা বহুত ভালকৈ আমি মানে পাতিছিলোঁ। তো এইবাৰ মনটো আমাৰ ভাল নহয়, দেউতাও নাই আৰু যিহেতু বিশ্বকৰ্মা পাতিবও নাপায় পূজা, তো মন ইমান ভাল নহয়। গতিকে অকণমান ওলাই যাম। তো জানমণি আহে নাহে নাজানো, এবাৰ মাতিবলৈ ট্ৰাই কৰোঁ। সোনিয়া ओ सोनिया तुझे देखता हूँ तो सोचता हूँ हर घड़ी, तू दे दे मेरा साथ, थाम ले हाथ, चाहे जो भी हो बात, तू बस दे दे मेरा साथ। নাহিলে गजब बेइज्जती है। এ খুৰা হাই নাই, গান এটাকে গোৱা। কি যাবি না কোৱাচোন? এ চকুলে চোৱা না, তোকে গোৱা। কাষলৈ অহা নাই টোপনি। দিয়া দিয়া হ'ব। কাষলৈ অহা নাই, চকুলে চোৱা নাই, কফি বানিলে কিবা এটা কোৱা নাই। দেৰি হৈ গ'ল, সেইকাৰণে ভাবিছোঁ যে বেবেজীয়া পিছত যাম আৰু আগে যাওঁ আমি ধুনুৰ মাছি ঘৰত। গাইজ একদম আমি আহি আছোঁ। কেনেকুৱা লাগিছে? এতিয়া আমি পামগৈ খেতালি চাৰিআলি। আহি পালোহি চাৰিআলি আৰু লগ পাই গ'লো খৰচিং। এইজনে হৈছে সেইজন খৰচিং ব্লকৰ অনাৰ। তো তেওঁ পিছত লগ পাইছো, প্ৰায় আজি 20 দিন মানে হ'ল। তো গাইজ তেলটো ভৰাই লওঁ বুলি ডিপু ফালে আহি আছোঁ। তাৰপিছত যাম ধুনুৰ মাছিৰ ঘৰত। তো তেল ডিপু পাই গৈছোঁ, কিন্তু বহুত ভিৰ লাগি আছে, বহুত বেছি। তেলটো আইফেল টাৱাৰ এনে কৈছোঁ দেই, এইটো আইফেল টাৱাৰ নহয়, এইটো পানীৰ ঢেৰ। ধুনু পালাহি না? কোন বাৰু মামা আমাৰ ধুনে মাতেই দিব নোৱাৰা। জোন কেনেকুৱা হ'ব বিশ্বকৰ্মা পূজা লগাই আছা? তো আমাৰ একদম ধুনু আহি পাই গ'লহি। এতিয়া মোমায়েকৰ ওচৰ, ব'লা ভিতৰলৈ যাওঁ ন। অঁ ইয়াত বিশ্বকৰ্মা পূজা ভাগিলে শংকৰ বৰ প্ৰসাদ খাইছে? ভালে দিয়ক, আমিহে দেৰি কৰিলোঁ অহা। অঁ অ' বদলা বিশ্বকৰ্মা পূজা পাতিলা? বা আমালৈ প্ৰসাদে নাইকিয়া কৰিলা? আছে বহুত আছে। এইকেইটা কি বস্তু? ফুলৰি মানে পকৰি। আমালৈ নে এইকেইটা? তিনিটা মানুহ দুটা নাইন চাফি। হ'ব কেনেকুৱা হ'ব? হা যাওঁ পাবই মজা আছে। बहुत मनुष्य लग रहे हो, मत करो, रहने दो। তো চোমাটো কিনি আছে বদলা। আমাৰতো নাই এবাৰ বিশ্বকৰ্মা পূজা, ইয়াতো তোমালোকে ঠিকেই কৰিলা। তো কি হ'ল আৰু এবাৰ আমাৰ একেবাৰে উকা উকা। তো প্ৰসাদ ক'তা? ফাইনেলি আহি গ'ল আমাৰ প্ৰসাদটো। বিশ্বকৰ্মা পূজা আজি প্ৰসাদ প্ৰথম মুখত দিম এতিয়া। তো নাৰিকলৰ পৰাই আৰম্ভ কৰোঁ। এয়া মানে পুতলাই ফাঁকি দিলে, পকৰি হৈ আছে। তো গাইজ খাই ভাল পাওঁ, তো এতিয়া এইটো খাই লওঁ, পকৰিটো খাই লওঁ এতিয়া। পকা দাঙিব লগাই দিছে। প্ৰসাদটো ধুই আছে ঢুকুৱাই আৰু খুব সুন্দৰ হয় পকৰিটো, খাবলৈ বঢ়িয়া। মজা বনাইছে। আৰু আহি গ'ল, এইখন হৈছে ডুকু আৰু বাবুৰ বসন্তীখন, আৰু কাষতে এইখন মানে মোৰখনো আছে।
তো একদম গাড়ীখন সুন্দৰকৈ সজাই ৰাখিছে আপোনালোকে দেখিলেই ভালকে দেখাবই নাপালো গাড়ীখন লৈ গ'ল নহয় পুতলা আজি আমাৰ নাম প্ৰগ্ৰাম আছে বিশ্বকৰ্মা পূজাতে ক'ত আছে নামৰ প্ৰগ্ৰাম কামপুৰত আছে ন তো এই তো এয়া একদম বান্ধৱীসকল পুতলা আহি গ'ল আৰু বিশ্বকৰ্মা পূজা খাবও আহিছে আৰু লগতে নাম গাবলৈ যাবৰ কাৰণে ৰিহাৰ্চলো কৰিব আহিছে না কি কোৱা হয় তো আজি ক'ত আছে কামপুৰ ডেম নাইকলি তো কামপুৰ ডাব নাইকলি নে কি আছে এইখন চাইকেল মই একদম নগাঁৱৰ পৰা চলাই আনি ঘৰ পোৱাই দিছিলোঁ পুতলাক আৰু আজি বিশ্বকৰ্মা পূজা বুলি অলপ চলাই চালো Ini pokat ni saya log. Biশ্বকৰ্মা পূজা pokat. Log. Mitai ma pokat kol. ফুটটো একদম Nah, di মজা বিশ্বকৰ্মা পূজা. বিশ্বকৰ্মা পূজা শুভেচ্ছা থাকিল দেই তোমাৰ Thank you. এতিয়া যাওঁগৈ মাছিক মাতটো দিয়া আহিব ৰ'বা তুমি প্ৰসাদ কোৱা আমি যাওঁগৈ বাই বাই ৰ'ব সেই ভিতৰত প্ৰমাণ বনাইছে নহয় খাই যাওক নাখাওঁ এতিয়া দেৰি হ'বগৈ মিঠাই নহয় আছে লগত হ'ব দে হ'লনে যেতিয়া আমি ইয়াৰ পৰা গৈ দিওঁ ডাঙৰ বাহঁতৰ ঘৰত যাম চিতৈ মাতিছে আমি তালৈ গৈ আছোঁ ধুনু মাথাটো খুলে চাই আমি যাওঁগৈ বিশ্বকৰ্মা পূজা প্ৰসাদ আহি গ'ল তো একদম চিত্ৰই পূজা কৰিলে আৰু ইয়াতে প্ৰসাদ তো খাই লওঁ প্ৰসাদটো নমস্কাৰ আমাৰ ভিডিঅ'বোৰ চাব আকৌ দিয়া নমস্কাৰ আমি আহি পাই গ'লোহি গাইজ ঘৰ আৰু বিশ্বকৰ্মা পূজা যদিও আমাৰ পতা হোৱা নাই কিন্তু জানমণিয়ে চাওক আমি প্ৰত্যেক বছৰে যে খাই থাকোঁ ক'ৰবাত মনটো বেয়া লাগিব বুলি জানমণিয়ে খিচিৰি আৰু ৰঙালাও একদম চয়াবিন দি চব্জি বনাই থৈছে চাওঁ জানমণি লাভ ইউ ভাই মজা আয়া শুনো ভাল লাগিছেনে দেখি খিচিৰিখিনি চবে খালি ঠাণ্ডা পানী লাহে লাহে খা অলপ বঢ়িয়া বনাইছে মই কেনেকুৱা বঢ়িয়া বঢ়িয়া আৰু চব্জিটো যে এনেকুৱা সুন্দৰ হৈছে মিঠা ৰঙালাওটো একদম বঢ়িয়া মিঠা আৰু জানমণিয়ে বনাইছে আৰু দেখিছে নহয় চব কালাৰ দেখো দেখিছে আৰু ইয়াত চাওক খাই কেনেকুৱা লাগে চব উশাহ ল'ব পাৰা আৰু আচাৰ কৰিলে ক'বলগীয়া দেখিছা খাবা দে ময়ো খাই লওঁ লোভ লাগি গৈছে শুনি খাবা আৰু কিবা ল'বি আৰু চিখৰ এটা ল'ব দিছে চিখৰ খাবি খবৰ খাবি এতিয়া মানে মই অকণমান ওলাই যাওঁ মানে মোৰ লগৰ মানে মোৰ একদম সখী মোৰ পাৰ্টনাৰ মানে লক্ষী আহিলে আৰু তেওঁৰ মানে আজি গাড়ীখনত বোলো এপাক ফুৰি যাওঁ ফুফু তো কিবা প্ৰগ্ৰাম এটা পাতিছে বোলে খালৈ গাঁৱত সেয়াও চাই আহোঁ আৰু এপাক গাড়ীখনতো উঠা হ'ব তো ব'লকচোন আমি যাওঁ খালৈ গাঁও ন খালৈ গাঁও তো মোৰ লগত যাব পংকজ কাশ্যপ আৰু টিকলু গ'লে তো ব'লক গৈ থাকোঁ তো এতিয়া একদম আমি যাম খালৈ গাঁৱলৈ এয়া চব বহি আছে পিছত ঠেলাই আছেগে জেগা হয় নহয় নাজানো মই পিছলৈ যাবলগীয়া হয় নেকি ঠিক নাই আৰু কেনে খবৰ খাতি কওকচোন ভালে আজি বিশ্বকৰ্মা পূজা সকলোৱে উৎসৱটো ভালকৈ পালন কৰক আৰু মই মানে এটা ৰেচিপি বনাই আছিলো তাৰ মাজতে আজি তেওঁক লগ পাই পেলাই এতিয়া ফুফু যাওঁ তো ব'লক একে তাৰ পাই পেলাইহে দেখাম আৰু নহ'লে ৰাস্তাত এবাৰ দেখাম বাৰু যেতিয়া আমি আহি পাই গ'লো সেই খালৈ গাঁও আৰু এতিয়া কি সুন্দৰকৈ একদম মানে সূৰ্য মানে ডুবিবলৈ গৈ আছে তো সেইটো চিনো আপোনালোকক দেখাম ড্ৰাইভিঙত একদম দেখিছে হাত এৰি আমাৰ একদম বন্ধুৱে চলাই আছে লক্ষীয়ে আৰু এয়া দেখিছেনে গৈ কেনে কোচত গৈ লৈছে বান্দৰ আমাৰ সূৰ্যৰে বজাৰ তললৈ সোমাই তো এতিয়া আমি গৈ আছো এয়া হৈ গ'ল গোসাঁইমুৰি ইয়াততো একোৱেই নাই তো ব'লক অকণমান এই আগতে মানে ভণ্টি এজনী আছে ঘৰৰ পৰা আহোঁ
নে কি মোৰ মানে বেষ্ট অকমান লেতেৰা পিন্ধি আহিলে যে একদম ড্ৰেছটো মোৰ লেতে এনে বেয়া পাইছে নেকি আপোনালোকে এইটো বেয়া বুলি কথা নাই ভাল পাইছো ভাল পাইছে মানে বেয়া পাইছে এনেকে ভাল পাইছো বুলি কৈছে ন নে কি কয় দেখিলো হয় যাবিয়ে নে জানি গুটকা আনিবলৈ পইচা দিয়ক গুটকা আনিবলৈ পইচা দিয়ক দেখিছে গুটখা খায় এইটো 20 টকা ল কোনে কি খায় চব ভাগে ভাগে লৈ চব কেপি খুৱাই কেপি চিখৰ খুৱাই চিখৰ আৰু থাপৰ খোৱা থাপৰ যোনে যি খাই লৈ গুটখাৰ লগতে এনেকুৱা কাজিয়া হৈছে জানো কিবা মিঠাই কিবা টেমাহে খুলিলো ইয়াত আহি পেলাই মই কি ক'ম আজিৰ দিনটো মানে বহুত উকাকৈ পাৰ কৰিছিলো তো বন্ধু অহাৰ পিছত অলপমান এনজয় কৰিছো আৰু তেওঁৰ লগতে অলপমান ফুৰিছো ভাল লাগিছে যেতিয়া আমি পাই গ'লো সেই গান্ধীবৰী আৰু এই গান্ধীবৰী সোমাই আহি আছো দাঁতকেইটা ধুনীয়া কাৰণে ছোৱালীজনীয়ে পটাপট দাঁতলিয়াই থাকোঁ এতিয়া হা আহিব কেইজনীমান পটালি আজিলৈকে तो ये देखो लड़की का नाम लिया और शैतान हाजिर लड़की आही আছে गाइस इधर से आएगा अभी परिस्मिता सिस तो मैंने कैमरा पहले से भी सेट कर दिया है तो अभी यहाँ है ये लड़का बहुत हरामी है ये अभी साइकिल लेके कहाँ जा रही है গাইজ পৰিস্মিতা ভণ্টিহঁতৰ ঘৰলৈ আহি আছিলো আৰু পাই গ'লো সেই ঘৰ সোমাব নাপায় তো বাহিৰে বাহিৰে যামগৈ আৰু পূজা বুলি এনেই এপাক আহিলো আৰু খবৰ ভাল বাই বাই তো আকৌ লগ পাম অ'কে গান্ধীবৰীত কিমান ধুনীয়া ধুনীয়া ছোৱালী এয়া দেখিছে আহি আছে একদম ভণ্টিহঁত দেখিছে ৰহা নেহি যাতা ভণ্টিহঁত একদম আহি আছে তই ক'ত বহি ললি মানে অ চিট নাই ক'ত পাই বহিছ কি হ'ল আপোনাৰ গাড়ীখন অকণ ডাঙৰ কৰি দিব নোৱাৰে নেকি মেকানিকক অকমান বহল কৰি দেখিছা নাই আপোনাৰ গাড়ী কচ পাই পাই বহিছে ধুনীয়া ছোৱালী যে ৰখি আছিলে আমালৈ হয়নে এই আমাৰ ভণ্টি চিমি ব্লগ বনাই আহিছে নে ব্লগ বনাই আহিছো কেনেকুৱা খবৰ ভালে দিয়ক বাকী বিশ্বনাথ পূজা খেদিলা মামা নহলে আহিলো মজা মজা এতিয়া আমাক নামাতা তো এতিয়া আহি আহি আমি গান্ধীবৰীৰ পৰা এইফালে এইখিনি কি জেগা ভণ্টি কলখাগুৰি এইখিনি তো কলখাগুৰি পালোহি আৰু চিমি ভণ্টিক লগ পালো ভাল লাগিলে বহুত দিনৰ মূৰত লগ পালো তো আমি ভেদেলি বিয়া কৰোঁতে লগ পাইছিলো তাৰপিছত আৰু লগ পোৱা নাই তো আজি আকৌ বহুত দিনৰ মূৰত লগ পালো ভাল লাগিলে এনেই ঘূৰি ঘূৰি আহি আজি মানে আমাৰ বন্ধু লক্ষীৰ কাৰণে আহি ইমানখিনি পালোহি আৰু এতিয়া গৈ থাকোঁ আৰু সোমাবলৈ নাপায় যিহেতু নহ'লে অলপ খাই কৰি গ'লোহি কিবা কিবি নে কি কয় কিবা কিবি অলপ একদম ডকচি খাই গ'লো কিন্তু খাবও নাপায় উপায় নাই আৰু মই ভীম যিহেতু একে ভণ্টিহঁতৰ ঘৰ মানে মোমায়েকৰ ঘৰ চব শেষ কৰি থৈ গ'লো খাই কিন্তু এতিয়া উপায় নাই খাবলৈ নাপায় নাই সেইটো নহয় মানে দেউতা ঢুকাইছে যে এবছৰলৈ খাব নহয় এবছৰ পিছত আহি এই ভণ্টিহঁতৰ ঘৰত যি আছে চব শেষ কৰি থৈ যাম খাই মোৰতো গাড়ী নধৰা হৈ গ'লে দৌৰত ঠেলিছো আজি একদম চাওক ভিডিঅ'টো অকণমান হ'বলৈ বুলি ভাবি আছিলো একদম গৈ কিমান দীঘল গ'ল আজি ভণ্টিক লগ পালো ভাল লাগিল বহুত ধুনীয়া ধুনীয়া ছোৱালীও দেখালো আপোনালোকক আমাৰ ভিডিঅ'ৰ জৰিয়তে আমি গোটেইখিনি ওলাই দিলো মানে একে অকণমানি কিবা এটাতে মানে একে গোটেই এগালমান সোমাই থকা না গৰমত মানে অৱস্থা নাইকিয়া হৈ গৈছিলে তো এতিয়া আমি ফটোখন উঠি লওঁ থাম্বনেইল লগাম সেইখন দেই গাইজ তো এতিয়া একদম মানে থাম্বনেইলৰ কাৰণে ধুনীয়া ছোৱালীৰ লগত থাকিলে ভিউজ বেছি আহে प्यारी समझ गई তো থাম্বনেইলখন মাৰি লওঁ তো ভিডিঅ'টো চাই থাকক এয়া হ'ল পলখাগুৰি আৰু এয়া সুন্দৰ পৰিৱেশ একদম সন্ধিয়া হৈ আহিল তো দেখিছে একদম আন্ধাৰে হৈ গ'ল তো ভণ্টি বাই বাই আৰু ভণ্টি নাম নমিতা বা হয় ন না মোৰতো ভণ্টি হ'ব ন তো এয়া চিমি এতিয়া বাই বাই দিলো তো দুইজনী ভণ্টিকে বাই বাই দেই তো এতিয়া আহি পালো সেয়া মাইনাবাহঁতৰ ঘৰ আৰু নোসোমাওঁ ৰাস্তাৰ পৰাই যাওঁগৈ কিন্তু কি কৰিছে কি কৰিছা ভাল খবৰ মাইনাবা ভাল খবৰ বিশ্বনাথ পূজা পাতিলে
কি আমি নোসোমাও এনেই মানে অলপ বিশ্বকৰ্মা পূজা বুলি অলপ ঘৰত পাতিব নাপায় সেইকাৰণে লক্ষীৰ লগত এনেই অলপ ঘূৰিলো আৰু তো গাইজ দেখিছে একদম জাল লৈ মানে মাছ মাৰি আছে তো আজিকালি এইটো পৰিৱেশ বহুত কমেই দেখিবলৈ পোৱা যায় গতিকে আপোনালোকক বোলো অলপ দেখাই দিওঁ সন্ধিয়া বাঢ়িছে ভিউটো অলপ মানে পিকচাৰ কোৱালিটি ডাউন পাব আজি ভিডিঅ'টো চাওঁতে বহুত দীঘলে হৈ গ'ল তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু আজিলৈ বাই বাই